নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ য়াংচাক চাটনি। আৰু এতিয়া মই য়াংচাক এডাল জ্বলাই ল'ব লাগিব জুইত, আৰু লগতে জ্বলাম কেইটামান জলকীয়া। য়াংচাক হৈছে স্বাস্থ্যৰ কাৰণে উপযোগী এটা বস্তু, যি ডায়েবেটিছ, হাই প্ৰেছাৰ, বিভিন্ন বেমাৰক কণ্ট্ৰল ৰখাত ই সহায় কৰে। এয়া জ্বলাই লোৱা য়াংচাকডালৰ বাকলি এতিয়া ওপৰত থকা বাকলিখন গুচাই ভিতৰত থকা গুটিখিনি সৰু সৰুকৈ কাটি ল'ম। লগতে লাগিব দুটামান বিলাহী মই পুৰি লৈছোঁ, আৰু ৰচুন, পিঁয়াজ, ৰচুন কেইফুটা মই খুন্দি ল'ব লাগিব। পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'ম মিহি মিহিকৈ। ৰচুন কেইফুটা খুন্দি ল'ম। মোৰ যিহেতু আজি আদা নাই, সেইকাৰণে আদা দিয়া নহ'ব। লাগিব ধনিয়া, ৰচুন, আদা, এইবিলাক সকলোবিলাক হ'লে খাবলৈ ভাল হয়। এতিয়া মই খুন্দিব লাগিব বিলাহী, এয়া খুন্দি কৰি হোৱাৰ পিছতহে আপোনালোকক দেখুওৱা হৈছে। পিঁয়াজখিনি দেখিছে নহয়, সৰু সৰুকৈ কাটি ল'লোঁ। আৰু মানিমুনি বুটলি থোৱা আছিলে, মানিমুনিও দি দিলোঁ মই। এবাৰ খাই চাবচোন, খাবলৈ ইমান যে ধুনীয়া। কিন্তু প্ৰথমবাৰ খাওঁতে মই অৱশ্যে বেয়া পাইছিলোঁ। লাহে লাহে এবাৰ খোৱাৰ পিছত প্ৰথমবাৰ বেয়া পালোঁ, নেক্সট বাৰ অলপ ভাল পালোঁ, তাৰপিছত লাহে লাহেহে ভাল পোৱা হ'লোঁ। এতিয়া কিন্তু বহুতেই ভাল পাওঁ খাই। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।